আছিলে সি মানে ড্ৰয়িং ৰুমটো সজাইছিলে সজাওঁতে মানে এটা দুটাকৈ সজাই থাকোঁতে সেই সাংবাদিক কিছুমানে আহিলে ক'লেগৈ সাংবাদিকক অতি এটাও সাংবাদিক লাগি নাই প্ৰতি চেনেলৰ কাগজত তাৰপৰা আহি সেই প্ৰচাৰবিলাকে কৰিলে এতিয়া ইয়াৰো মানে মনটো হেৰি হৈ গ'ল আৰু কি হয় এতিয়া তোমালোকে আহিছে নহয় তোমালোকে বস্তুখিনি দেখিছে সেই আমাৰ পুৰণা বস্তু আছে ইয়াতে ভালকৈ থৈছে ইয়াতে দেখোন থ'ব পাৰোঁ বুলি দুই এজনে বহুত বস্তু দিলেগৈ মানে আমাৰো আছে বেছিভাগ আমাৰে বাৰু সেইটোৱে আৰু দাদাক মই ফেচবুকত দেখোঁ কিন্তু ইয়াত আছে বুলি মানে এখন আছে বুলি গম নাপাওঁ এনেই কেতিয়াবা কথা পাতোঁ দাদাক পঢ়ি আছো আমি তিনিজনে পঢ়ি আছো মই আপোনাৰ ফগা ফালে পঢ়ি আছো ফগা দাদা ফালে তেলটিকে এই গোগামুখত স্কুটাৰখন কাৰ আছিলে এইটো সেই নিবনীয়া পুতিলে আকৌ ফোনটো লেপক খাবলৈ যেতিয়া আমাক এই যে ঘৰটো দেখিছে পানী এই বস্তুবিলাক চব কালি বনাই আছে এইটোতো বহুত পুৰণা ফোনটো black and white copy one itu ada sino itu noy lo ini sound তেতিয়া মানে এইটো ধ্যান দি মানে কি ভণ্টিহঁত আহিছে আগতে সিহঁতি আহি থাকে আগতে 2-3 বাৰ আহিছে তাৰ মোক কয় যাবি চাই আহিবি বুলি তাৰপিছত ইহঁতি আহিম বুলি ক'লে আজি মোক লগ ধৰিলে হ'ল বুলি মই দাদাক দেখিলোঁ তাৰপিছত মোৰ চব চাই আহিছিলে তাৰপিছত দাদাৰ লগত কথা পাতিলে না অনুপম কিতাতে গৈ আহি থাকিব মোৰ এই হেংদাঙিখনহে ভাল লাগিছে হেংদাঙিখনহে ভাল লাগিছে টাইপৰাইটাৰ ব্লেক এণ্ড হোৱাইট ফটো এইটো ব্লেক এণ্ড হোৱাইট ফটো ধৰে এতিয়াতো নাই ব্লেক এণ্ড হোৱাইটো নাই ফটো হেৰিটোও নাই এতিয়া এইটো সদায় বন্ধ ঘৰতে থাকিলে আন্ধাৰতে হয় আন্ধাৰতহে ধুৱে আপোনাৰ নামটো কিনো মোৰ নাম কিৰণ লাহন কিৰণ লাহন টিভিটো কেতিয়া এইটো আপোনালোকে লোৱা নাই টিভিটো वेस्टर्न तो देखो ये कैमरे ये एक टीवी उसके पास एक जुलुकी মানে আমাৰ যেনেকৈ এতিয়া বাকচ আছে ন তেনেকৈ এইটো 200 বছৰ আগৰ এতিয়াতো সেইটো আগতে যে কাপোৰ ইয়াত যে কাপোৰ থৈছিলে এইটো বেতৰ হয় নহ'ব জপা বেতেদি বনাইছে বেত বহুত দিন লাষ্টিং কৰে ন কথা আছে আৰু কাপোৰ যেতিয়া থয় ভালকৈ থয় যে কি কয় পাউৰি মুখাকেইখন এইখন এইখন কৰ হয় মাজুলী এইটো হ'ল উঘাটো তোমালোকে দেখিছা চাগে দেখিছানে
তাত বওঁতে এইটো দেখিছোঁ এইটো 80 নে 90 বছৰ আগত 80 নে 90 বছৰ আগৰ মই আগতে আহিব লাগিছিলে পিৰাখনো পোৱা নাই পিৰাখন সেই আমাৰ পুৰণা এইটো কি কাঠ এইকেইটা কাঠৰ কুণ্ডা এইকেইটা কি কৈ দিয়ক এইকেইটা এইটো চাই দিয়ক কাৰ্বিবিলাকে মুঠ খোৱা নাখায় কাৰ্বি গছৰ গুটি বোলে হেৰি চিনেমা দেখিছা ন দেখিছোঁ এইটো এনেই নামটো তুমি কাপ চুঙা তাৰ ভিতৰত আছে বাঘধুনু কাপ চুঙা বুলি কয় পাত্ৰৰ হেৰিটো কিন্তু তাৰ ভিতৰত বাঘধুনু আছে বাঘধুনু কেনেকুৱা এইটো বস্তুনো বাঘধুনু এইটো খোল খাই যাব দেখুৱাব নোৱাৰিম আইতাক দি দিওঁ আইতাক খুলি দেখাই দিব এইটো বান্ধি থোৱা আছে ন আৰু আছে ৰ'বা এইটো মোক খুলিব পৰা নাই আৰু দেখিব এইটো জনবিশ্বাস এইখন বজালে বৰষুণ দিয়ে যেতিয়া হেৰি মানুহৰ শাওণ মানত হেৰি হয় খৰ হয় বৰষুণ নিদিয়ে যে পথাৰত হেৰি হয় এইখন খুব বাহিৰত এইখন খুব জোকাই ৰায় এনে ঘূৰাই দিলে এটা শব্দ হয় সেইটো এটা তেতিয়া বৰষুণ দিয়ে বুলি জনবিশ্বাস তাৰমানে গোটেই গাঁৱৰ ল'ৰাবিলাকে একেলগ পানি মঙলবাৰ শনিবাৰ এনেকুৱা মানে লৈ এইখন বজায় এখন বাঘধেনু বুলি এইটো খলহা এইটো মাছ এটা হেৰি তাৰপৰা এয়া মৰণা মাৰোঁতে গৰু মুখত পিন্ধাই দিয়ে ধান নাখাবলৈ তুমি জানিবা গাঁৱৰ ল'ৰা নাজানিবা খেতি থকাবিলাকে মামা ঘৰত কৰে নিজৰ ঘৰত নাই তথাপি মামা ঘৰত দেখোঁ কি চৰাই বাঁহ বুলি কয় পাবলৈ খুব টান আজিকালি নাই পিঠিত বান্ধি লওক বান্ধি সাঁতুৰি পলটো আমাৰ বাহিৰত আছে এই পল বাই এইটো মানে পানীত মানুহটো সাঁতুৰি দিলে বা তল গ'লে এইটো উপঙি গুচি যায় তাৰপৰা মাছ ধৰি ইয়াত ভৰাই এইটো পিঠিত বান্ধি লয় এইটো দৃশ্য আজিকালি বহুত মইতো দেখাই নাই বাৰু আপুনিও নাই দেখা আপুনিও নাই দেখা বোলো একদম মানে কি সেইটো বিল নদী এনেকুৱাত যে মাৰে মই তালৈ যোৱা নাই আচলতে এইটো ঘৰুৱা মাছ খাই পাইছোঁ কিন্তু অক্টোবৰ পাছত আমাৰ পুখুৰী তালৈ নিব ঘৰটো তেতিয়া অলপ চিজিলো লাগিব এতিয়া বৰ থেপাথেপি হৈছে নহয় হেৰি হ'ব তাৰপাছত ইয়াত টি হাউচ বনাইছে দেখিছিলোঁ অলপমান বনাই শেষ হ'ব আৰু দাদাই অকলে কৰি থাকে ন দাদাই অকলে কৰি থাকে নহয় এয়া হেৰি একদম ট্ৰেইনিং লোৱা মানুহে বনাই আছে ঢেৰ মানুহ আহে ন কাম কৰিবলৈ এইখিনি আগৰ দিনত কিবা চিডিকেশ্যন নহয় জানো বহুত মানুহ আহে বহুত মানে বাহিৰেও আহিছে চিডিকেশ্যন নহয় জানো কিবা এটা আছিলে মই নামটো নাজানো বাৰু এইটো ডিছটো এনেকে তাত ৰাখি দিয়ে ঘূৰি থাকে এইটো কলগান বুলি কয় আগতে হয় নি গামক গানবিলাকো তাতে ভালে মেক্সিমাম নহয় আইতা এইটোত গান শুনি পাইছে নাই পাইছে এনে কি কৰে আৰু লখিমপুৰতে কৰে যাব লাগে এইটো কি বাতি কৰে বানবাতি নহয় এইটো হ'ল হাতী খুজীয়া বাতি তাৰপিছত এইটো বানবাতি এইখন বৰকাহিনী নহয় জানো বৰকাহিনী কি বুলি কয় বানকাহি
আগতে এইবিলাকে ঘৰৰ মূল মানুহজনক সেইখন কাঁহীত ভাত দিছিলে ঢাৰিত বহি চোৱা কিমান মানে হেৰি আছিলে মানে হাঁহ পিঠিত কোচ নোখোৱাকৈ বহি সেইখনৰ দুখত মানে ভাত দিয়ে সেইখনত ঘৰৰ মানে মূল মানুহজনক এনেকে বহি দিয়ে চাগে নহয় খাওঁতে ভকত বহাদি বহি লৈ সেই তেনেকৈ ভাত খাইছিলে এইটো কি লেখা আছে বাৰু কোনোবা সত্ৰ কোনোবা দিয়া আছে চকাটো এইটো চকা নহয় জানো গৰু গাড়ী চকা আছে আমাৰ গৰু গাড়ীও আছে দুখন তাক মানে পাছত সজাব ইতিহাসটো মানে তাতো থব ইতিহাসতো কিবা কিবি মানে ইয়াতে এতিয়া সৰু হৈছে ন তাত মানে ধুনীয়াকৈ হেৰি হ'ব লাগিব তেতিয়া আহিব তাৰপিছতে হেৰিও কৰিব আৰু চাহৰ তাহৰ হেৰি এখন দিব এইখন কাৰ্বিবিলাকৰ ভোজত ব্যৱহাৰ হয় ভোজ ভাতত হেৰি কৰে চবতে বেলেগ বেলেগ নামটো পাতিল নহয় জয়মতী হেৰি সময়ত যে সেইবিলাক যে আছিলে যে নাজানো ল'ৰা ৰজা যে সেইখিনি যে আছিলে যে গদাধৰ সিংহ যে হেৰি কৰিছিলে যে চব বিচাৰি ফুৰিছিলে চব ৰজাবিলাক মাৰি পেলাইছিলে ঘূণীয়া কৰিছিলে তেতিয়া সেই হাত কিবা হেৰি কি বুলি কয় তেতিয়া বজাই নাই কিবা বুলি কৈছিলে মানে হাতখন মানে এইটো ঘূণীয়া কৰোঁতে বজাই মানে তেনেকুৱা কিবা এটা এতিয়া এইটো কি বস্তু হয় বাৰু কওকচোন সেইটোৱে গান গাওঁতে বজোৱা বাদ্য চব বেলেগ বহুত ধুনীয়া হেৰি এটা হয় দাদা জানে বাৰু সেই তেওঁ প্ৰথম অসমত এইটো দাদাভাগৰ ফেমিলি আছে ন তাহাঁতি অকণমান ফুৰিবলৈ গৈছে দেওবাৰ সেইকেইটা ল'ৰা এজনে দিছিলে তেওঁ হেৰিয়ালৈ গৈছিলে ভাৰতৰ বাহিৰলৈ গৈছিলে থাইলেণ্ডৰ মানুহে ব্যৱহাৰ কৰা